हेलो दोस्त, আজি মই এনেকুৱা গেমৰ বিষয়ে ক'ব গৈ আছো যি মানুহৰ লগত নহয় ভূতৰ লগতহে খেলিব লাগে। এই খেল ইমান ডেঞ্জাৰ হয় যে ইয়াক খেলি থকা অৱস্থাত মানুহৰ প্ৰাণো যাব পাৰে। তেতিয়াও মানুহে ইমান ৰিস্ক লৈ এই গেম খেলি থাকে আৰু মজা লৈ থাকে। আহক জানি লওঁ ভূতৰ লগত খেলি থকা অদ্ভুত গেমৰ বিষয়ে। প্ৰথম নম্বৰত আহে ব্লাডি মেৰী। ব্লাডি মেৰীক মানুহে ডাইনীৰ আত্মা বুলি কৈ থাকে। কোৱা হয় যে হাতত এটা মমবাতি লৈ আইনাৰ আগত থিয় হৈ কিবা এটা মন্ত্ৰ পঢ়ি এই ডাইনীৰ নাম 3বাৰ ল'ব লাগে আৰু এই ডাইনীক মাতিব লাগে। তাৰ পিছত গোটেই গা তেজেৰে ভৰা এজন মহিলা ওচৰত আহি যায় আৰু যদি এনেকুৱা হয় তেন্তে সেই ব্যক্তি যিয়ে মাতিছিল চাপিত হৈ যায় আৰু গোটেই জিন্দগীত উল্টা পাল্টা আৰু কিবা আচৰিত ধৰণৰ সপোন চাই থাকে। ব্লাডি মেৰীক ভূতৰ ফিল্মবিলাকতো দেখুওৱা হয়। ইয়াৰ পিছত আহে চাৰ্লেট ৱেব। সৰু ল'ৰা ছোৱালীৰ কিতাপ চাৰ্লেট ৱেবৰ বিষয়ে বহুতো মানুহ হয়তো জানে বা ইয়াৰ ওপৰত বনোৱা ফিল্ম হয়তো আপোনালোকে চাইছে, কিন্তু ইয়াৰ নামৰ ওপৰত বনোৱা খেলক কোনেও হয়তো আজিলৈ খেলিবৰ কাৰণে ৰিস্ক লোৱা নাই। এই খেলত 1500 শতাব্দীৰ এটা ছোৱালী চাৰ্লেটক মাতিব লাগে যাৰ মাকৰ ওপৰত ডাইনী হোৱাৰ অপবাদ লাগিছিল, আৰু যদি কোনোবাই এই খেল খেলোতে ভয় খাই যায় তেন্তে লগত লগৰীয়া ৰাখিব পাৰে। খেল শেষ হোৱাৰ পিছত চাৰ্লেটক গুড বাই ক'ব লাগে, নহ'লে বিপদ হ'ব পাৰে। আৰু কোৱা হয় যে চাৰ্লেটৰ লগত যিয়ে ভাল ব্যৱহাৰ কৰে তাইও তাৰ লগত ভাল ব্যৱহাৰ কৰে, আৰু যদি কোনোবাই বেয়া আচৰণ কৰে তেনেহ'লে এইটো তাৰ জিন্দগীৰ শেষ গেম হ'ব পাৰে। ইয়াৰ পিছত আহে থ্ৰী কিংছ। এই গেম ন' স্লিপ নামত বহুতো ফেমাছ হৈছিল। কোৱা হয় যে এই গেমৰ জৰিয়ে খিলাৰীয়ে বেলেগ দুনিয়াৰ লগত সম্পৰ্ক কৰিব পাৰিছিল। ইয়াক বহুতো ডাঙৰ আৰু অন্ধকাৰ ৰুমত খেলিব লাগে, আৰু যদি সম্ভৱ হয় তেনেহ'লে বেছমেণ্টত খেলে, আৰু লগত মমবাতি, 2টা ডাঙৰ আইনা আৰু 3টা চকী আৰু বাল্যকালৰ কিবা বস্তু লগত ৰাখিব লাগে। আপুনি মানক বা নামানক, কিন্তু বেলেগ দুনিয়াৰ লগত সম্পৰ্ক হোৱা বুলি কোৱা হয়, বা হ'ব পাৰে কল্পনা বা ধান্দাত বেলেগ দুনিয়াৰ লগত সম্পৰ্ক হৈ যায়। ইয়াৰ পিছৰ ভয়ংকৰ গেমটো হ'ল ওৱান মেন হাইড এণ্ড চিক। জাপানত আৰম্ভ হোৱা এই ভয়ানক খেল হিতৰিকুৰ এম্বাৰ নামতো পৰিচিত হয়। লুকাচুপিৰ এই খেল সহজ হয়, কিন্তু পাৰ্থক্য মাত্ৰ ইমানখিনি যে এই গেমত আপোনাৰ চাপিত পুতলাৰ লগত খেলিব লাগে। পিন আৰু লাল ৰঙৰ সূতাৰে সজোৱা এই পুতলা আপোনাক আচৰিত কৰি দিব পাৰে, আৰু যদি আপুনি বাচি যায় প্ৰাণৰ সৈতে পুৰস্কাৰো পাব। আৰু যদি কোনোবাই এই গেমৰ পৰা এবাৰ বাচি যায়, ইমান ৰিস্ক লৈ খেলাৰ সাহস কোনেও হয়তো দ্বিতীয়বাৰ নকৰে। হ'ব পাৰে এই গেম খেলাৰ সময়ত অচিনাকি মানুহ আপোনাৰ আশে পাশে আপুনি অনুভৱ কৰিব পাৰিব। ইয়াৰ পিছত আৰু এটা ভয়ংকৰ খেল। এই খেল খেলিবৰ কাৰণে ঘোৰ অন্ধকাৰ ৰুমত যাব লাগে আৰু এটা DSLR খাটি ল'ব লাগে আৰু ক'ব লাগিব মোক পোহৰত দেখুৱাই দিয়া বা এন্ধাৰত এৰি দিয়া, আৰু যদি কিবা শব্দ শুনে তেনেহ'লে লগে লগে DSLR খাটিডাল জ্বলাই দিব, নহ'লে আপুনি বিপদত পৰি যাব পাৰে। হ'ব পাৰে আপোনাক কোনোবাই পিছৰ পৰা ধৰি কেতিয়াও শেষ নোহোৱা অন্ধকাৰত লৈ যাব পাৰে, আৰু লগতে পিছলৈ ঘূৰি কেতিয়াও নাচাব। হ'ব পাৰে আপুনি এইটো ভয়ত হাৰ্ট এটেক হৈ যাব। সেইকাৰণে জুই জ্বলাই পোহৰ কৰি দিব লাগে আৰু অন্ধকাৰ ৰুমৰ পৰা ওলাই আহিব লাগে, তেনেহ'লে আপুনি আৰু ভয় নাখায়। এই গোটেই গেম অতি ভয়ানক হ'ব পাৰে আপোনাৰ কাৰণে। ঘৰত কেতিয়াও ট্ৰাই নকৰিব, আৰু ই সম্ভৱ হ'ব পাৰে যাদুৰ কাৰণে, কাৰণ গোটেই গেমত যাদু আৰু মন্ত্ৰ আছে। সেইকাৰণে ইয়াৰ পৰা দূৰত থাকক। তো হে দোস্ত, এয়া আছিল পৃথিৱীৰ কিছুমান ভূতৰ লগত খেলা সঁচা খেল। ইয়াৰ বিষয়ে জানি যদি আপোনাৰ ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু নতুন অদ্ভুত ভিডিঅ' চাবলৈ। ভিডিঅ' চোৱাৰ কাৰণে চবকে ধন্যবাদ। লাইক আৰু ছাবস্ক্ৰাইব কৰা পাহৰি নাযাব প্লিজ।